জুই জ্বলিছে দেই গাইছ এতিয়া বৰাম আৰু 1 2 3 হেল্ল' গাইছ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আজি ৰ চিকেন বনাই খাম বুলি অকণমান আৰু নিজৰ ঘৰ এই নদীৰ চেঁচা কিনাৰত অকণমান চাইডতে আৰু এইপিনে একদম হাই লোক আছে এবাৰ হাই কৰি দিয়া আজি একদম অকণমান স্পেচিয়েল কৰিম বুলি ভাবিছোঁ বহুত দিন হ'ল এনে ব্লগ দিয়া নাই লগত স্পেচিয়েল মুৰ্গী এটা লৈছোঁ এইটো ৰস কৰি খাম আজি ইয়াত যি মছলা পাতি দৰকাৰ হয় এইকেইটা অলৰেডি লৈ লোৱা হ'ল এতিয়া আমি ষ্টাৰ্ট কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক দেই আগলৈকে স্কিপ নকৰাকৈ তো গাইছ আৰম্ভ কৰোঁ তো গাইছ আমাৰ কি ক'ম আৰু দৈ নাই এইপিনে আদা পেষ্ট দিছোঁ এইপিনে ৰচুন এইপিনে মছলা হেল্ল' গাইছ ফাইনেলি এতিয়া ভৰাম আৰু দেই গাইছ এতিয়া দে ৰচি দে বান্ধি দিম মুঠি টান হ'ব লাগিব গাঁঠি দিবলৈ তেতিয়াই হ'ব গাইছ ৰছী বান্ধি দিব লগাত পৰিছে নহ'লে শ্লিপ মাৰি তলত গুচি যাবগৈ হেল্ল' গাইছ ফাইনেলি আমাৰ তন্দুৰ এইপিনে টিং পাত দিয়া হৈ গ'ল আৰু এইপিনে জুই জ্বলিলে এইপিনে এটা কৰি দি দিয়া এইবাৰ একদম অকণমান ইউনিক ষ্টাইলত অকণমান খাই চাওঁচোন একেলগে এই হিমন্ত মামা একদম পুৰা জুই জ্বলাত উস্তাদ আছে দেই ধুনীয়া জুই জ্বলিছে দেই গাইছ এতিয়া আধা ঘণ্টা ৰখাৰ পাছত ফাইনেলি হৈ গ'ল চাগে আমি এতিয়া ওলাম এইপিনে জুই উলিয়াই দিয়া হৈছে এইপিনে একদম ওলাই দিয়া 1 2 3 চায়া হ'ল কোনো ঠিক হ'ব আৰু আজি আমি টাইম মেইনটেইন কৰিব নোৱাৰিলোঁ কিমান দেৰিত চিকেনটো বনিব আমি নিজে গম নাপালোঁ একদম জ্বলি গ'ল আদা একদম কি ক'ম আৰু এইপিনে জ্বলি গ'ল এতিয়া আপোনালোকক দেখাই আছোঁ আৰু আজি কি ক'ম তহঁতি আধা ঘণ্টাত হ'ব বুলি আধা ঘণ্টা ৰাখিলোঁ কিন্তু কমচে কম আমি 15 মিনিটমান ৰাখিব লাগিছিল তেতিয়া হ'লেহেঁতেন এতিয়া একবাৰ জ্বলি গ'ল মানে বেছিভাগ ওপৰৰ মালকেইটাই জ্বলি গ'ল কি ক'বা আৰু দেই আমি এতিয়া ভুল কৰিলোঁ আমি টাইমটো মেইনটেইন কৰিব নোৱাৰিলোঁ কিমান দেৰিত হ'বগৈ বুলি ভাবিছিলোঁ কিন্তু নহ'ল মানে জ্বলি গ'ল আমি আধা ঘণ্টা বুলি ৰাখিলোঁ বস্তুটো আধা ঘণ্টাটো ৰ'ব নালাগিছিল 10 মিনিটমান তলে হৈ গৈছিলেহেঁতেন এতিয়া আঁতৰাই দে গোটেইকেইটা কি ক'ম আৰু দেই হেল্ল' গাইছ আমি ফাইনেলি বহিলোঁ খাবলৈ বুলি একেলগে তো কি ক'ম আজি আপোনালোকক যিটো ভিডিঅ' বেলেগকৈ দেখাব গৈ আছিলোঁ বেলেগকৈ হ'ল মানে কি ক'মগৈ আপোনালোকক দেখাই আছোঁ জ্বলিলে আদা জ্বলি গ'ল আমি ভাবিছিলোঁ আধা ঘণ্টাত সিজি যাব বুলি কিন্তু আধা ঘণ্টা ৰাখিছিলোঁ কিন্তু অভাৰ হৈ গ'ল মানে ইমানেই জুইটো জ্বলিলে যে আমাৰ ওচৰত আমি নিজে গম নাপালোঁ যে পূৰা জ্বলি হৈ গ'ল কি কৰিবা খুব বেছি 20 মিনিট থ'ব লাগিছিল আমি তেতিয়া ভালকৈ হ'লেহেঁতেন কিন্তু নহ'ল বাৰু কি কৰিবা হ'লেও উপায় নাই তেওঁ খাবলৈ বহুত আছে বাৰু ওপৰৰ মালকেইটা জ্বলি গ'ল আৰু একো নাই এতিয়া মাৰি দে মিক্স মাৰি দে এতিয়া আমি এতিয়া একদম জলকীয়া লগাই একদম সানি একদম নেমু লগাই আজি গম পাইছা আৰু ভালকৈ ধুনীয়াকৈ বনাই দিয়া মজা আৰু আজি স্পেচিয়েল কি আছে কচোন লগত দেখাই দিয়া লগত কি আছে এইটো কি হয় গম পাইছে না আপোনাৰ গাখীৰ লোকেল গাখীৰ মানে কি আৰু গম পায় সাঁচ আৰু একদম আমাৰ এই চেঁচা নদীৰ কিনাৰত আৰু আমি একেলগে মই কি কৰিবা ডাৱৰীয়া বতৰ এইপিনে কাম বন নাই গাঁৱলীয়া আৰু কাম বন নাই আৰু এইকাৰণে অকণমান
উলিয়ালোঁ আৰু অকণমান খাওঁ বোলো তেনেকৈ ভিডিঅ' দিয়া নাই বহুত দিন আপোনালোকৰ মাজলৈ অকণমান ভিডিঅ'টো দি দিছোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো এই বাকী দিয়া মোৰ ধৰ এইটো ধৰি দিয়া জেগাটো প্লেচটো ইমান নহয় গাইছ এতিয়া আমি আৰম্ভ কৰিম ষ্টাৰ্ট শেষ কৃষ্ণ কৃষ্ণ হৰি ভকত আজি আমি বহুত দিনৰ মূৰত এনেকৈ দেই অকণমান আৰু এই বুলি আপোনালোকে মধুহাই হয় বুলি নাভাবিব আকৌ সেইকাৰণে অকণমান আমি অকণমান ফূৰ্তিত কৰিছোঁ এইবিলাক অকণমান আপোনালোকে বেয়া নাপাব এই বুলি এই একদম মজা কি হ'ল জ্বলা জল হৈছে নি জ্বলা হৈছে চব সীমান্ত দা এনে নাইচ ইয়ামি ইয়ামি অঁ ইয়ামি তো মজা মজা বঢ়িয়া মজা এই আমাৰ এইটো টিকিলি হিৰো আছে আমাৰ ওচৰত কি কৰিবা মজা ন মজা মজা বৰ্তমান এইটো আমিও খাবলৈ অলপ আগৰ পৰা ষ্টাৰ্ট কৰিলো খাই খতম কৰিব নোৱাৰিছোঁ মজা এইপিনে নেমু জানিব মজা লাগে ন এতিয়া আমি নেমু খাইছোঁ নেমুৰ লগত টেষ্টি ভাল একটুকুৰা পিঁয়াজ জাপি অকণমান নেক্সট টাইম ইয়াতকৈ বেটাৰ হ'ব আৰু এতিয়া আমাৰ এই চেঁচা নৈ কিনাৰতে আৰু এতিয়া ডুবকি মাৰি কিনি মাছ ডাৱৰীয়া বতৰ হেল্ল' গাইছ আই শুই গাইছোঁ একদম মজা এইপিনে জলকীয়া পাওঁ জাল নহ'লে নহয় একদম ৰাইখক বুলি নাভাবিব আকৌ আপোনালোকে মজা মজা মাংসৰ লগত নেমু খাব লাগে আজি বহুত দিনৰ মূৰত খাইছোঁ নাই বহুত দিনৰ মূৰত বেছি হ'ল চাগে বহুত বছৰ হ'ল চাগে নেক্সট টাইম ইয়াতকৈ বেছি ভাল হ'ব আৰু ভাল কৰিবলৈ চেষ্টা কৰিম ন ভাল হ'বলৈ যাওঁতে আজি কি ক'ম আৰু চিকেন জ্বলি ছায়া হৈ গ'ল এইটো গলতি আৰু দুবাৰ নহয় নহয় নেক্সট ভিডিঅ'ত ভালকৈ বনাম দেই আপোনালোকক কি কৰিবা আৰু অকণমান বেলেগকৈ বনাম বুলি ভাবিছিলোঁ কিন্তু নহ'ল মানে টাইমটো মেইনটেইন কৰিব নোৱাৰিলোঁ আমি বেছি ৰছ কৰি দিলোঁ এক্সপিৰিয়েঞ্চ নাই হয় এইটো মেইন কথা আৰু কি কৰিবা কৰিছিলোঁ কিন্তু নহ'ল কি কৰিবা টাইমটো আমি মেইনটেইন কৰিব নোৱাৰিলোঁ যে সেইকাৰণে তো হেল্ল' গাইছ এতিয়া খাই বৈ খতম আমাৰ এইপিনে চিকেন খতম এইপিনে গাখীৰো খতম আমাৰ তো গাইছ কেনেকুৱা পালে এবাৰ লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাই দিবা আৰু দে গাইছ আৰু যিটো যেনেকৈ ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ তেনেকৈ হ'লেও আপোনালোকৰ মাজলৈ ভাল বেয়া হ'লেও অকণমান ভিডিঅ'টো দিলোঁ শ্বৰ্টকৈ হ'লেও আপোনালোকে কেনেকুৱা পালে জনাই দিবা আৰু কোনোবাই যদি নতুনকৈও আহিছে চেনেলটোত প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে মোৰ চেনেলটো 2K হৈছে আপোনালোকক জনাই দিছোঁ ভাল লাগিছে মোৰ ইউটিউব ফেমিলিটো অকণমান লাহে লাহে ডাঙৰ হ'ব ধৰিছে আৰু তেনেকৈ ছাপোৰ্ট কৰি যাওক আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ তো বহুত দিনৰ মূৰত এনেকৈ অকণমান ফূৰ্তি কৰিলোঁ ডাৱৰীয়া বতৰ ইফালে তো এইবুলি অকণমান আমি একেলগে আৰু ভাই লগত আৰু তো কেনেকুৱা পালে আজি বঢ়িয়া মজা কেনেকুৱা পালে একদম কথম নি এই জলকীয়া আছে আৰু খতম ফিনিছ বেছি ভাল হ'ব ইয়াতকৈ ন যেনেকৈ ভাবিছিলোঁ তেনেকৈ নহ'ল ন ভিডিঅ'টো নেক্সট এপিছ'ডত বেছি ভাল হ'ব ন ঠিক আছে তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকৰ মাজৰ পৰা ইমানতে বিদায় ল'ব লাগিব তো গাইছ আপোনালোকে কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাই দিব দেই গাইছ তো বাই বাই গাইছ মিচিং